হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি হৈছে আমাৰ মানে গাঁৱৰ খানা আছে। তাৰপিছত মোৰো ইমান গাটো ভাল নহয় আৰু এইকেইটা দিন সেইকাৰণে ভিডিঅ' চিডিঅ' দিব পৰা নাই। তাৰমানে স্পেচিয়েল বিহু পাৰ্টি নহয়, এনেই মানে গাঁৱত ধেমালিকে কৰা বিহুৰ এনেই নাচপা যাওঁ মানে ঘৰে ঘৰে আমাৰ গাঁৱৰখিনি। তো তেনেকুৱা বিহুৰ আজি আমাৰ খানা আছে। তাৰপিছত আজি খানাত কেনেকুৱা মানে ব্যৱস্থা হ'ব, আজি কেনেকৈ খাম খানাটো খোৱা যাব আজি দেখাই আছোঁ মই। তো আপোনালোকে আজি চাওকচোন আমাৰ খানাৰ ব্যৱস্থাবিলাক কেনেহেন প্ৰগ্ৰেমটো আজিৰ গাইজ। আৰু পূৰা ইফালে তাৰমানে মাংস কাটি আছে পূৰা গাহৰি এটা, আৰু এইফালে কি জিবা আগৰ গিয়াৰ এইখিনি চুপাৰি এখান আগৰ গিয়াৰ পুৰি চেং ক'ৰ পৰা আনিছে গাহৰিটো? হা ক'ৰ পৰা? গাহৰিটো বোলে চৰকাৰৰ পৰা লৈ আনিছে। আৰু পূৰা এটা গাহৰি একদম ডাইৰেক্ট গোটাকৈ কিনি লৈ আনিছে তাৰমানে। আৰু এইফালে আমাৰ বনোৱা ব্যৱস্থাটো এইটো চাইডে কি এইখিনি পিৰি বোৱা চুস্তা বোলে এইবিলাক। আৰু এইফালে আমাৰ ৰান্ধানী আজি আটাই ন আটা পূৰা ভালকৈ বনাবি। এইফালে চুলিবিলাক আহি গৈছে আৰু আছে অহা নাই বৰ্তমান। এইফালে পূৰা কাটি আছে আৰু এইফালে পূৰা একদম বুটি আছে একদম এনেকৈ দোকানে নিদি। এইফালে পিঁয়াজ চিয়াজ কাটি ৰেডি। মই বৰিষাহে আহিলোঁ, তাৰমানে মোৰ অলপ গাটো বেয়া, অহা নাছিলোঁ। আৰু পতে কি কৰি আছা? এইফালে চব ৰেডি। তো আৰু দেখাই আছোঁ মই আজিৰ আমাৰ খানাৰ ব্যৱস্থাবিলাক। তো চাই থাকোঁ আপোনালোকে। আমাৰ গাহৰি মালিক বুলি বছ ইয়াৰে আছিল গাহৰিটো, ইয়াৰ পৰা কিমানত দিছে নাজনো, কিমানত দিছা? লছ খাইছে বোলে, 200ত আছে। আৰু কেনে আজিৰ খানাৰ অনুভৱ? অনুভৱটো এতিয়া বৰ্তমান হোৱা নাই, অলপ দেৰিকে হ'ব আৰু। এতিয়া কি আছে? ইয়াতে চাউল আছে, জিৰা ৰাইচ, আৰু এইটো জাৰা আৰু বৈশ্য ইয়াতে বহি আছে মোবাইল চাই। কাম কৰি যাম। ইফালে এতিয়া ষ্টাৰ্ট মাংস বনোৱাত পূৰা আমাৰ আটাই পূৰা বনাই আছে। এতিয়া কেৰাহীত মাংস দি দিলে, আৰু ইফালে এতিয়াও হোৱাই নাই ৰেডি, বৰ্তমান ৰেডি কৰি আছে। এতিয়াও কটা হোৱা নাই বাৰু মাংসবিলাক। আৰু ইফালে পূৰা মিক্সাৰ মেচিনত আমাৰ এই মছলাবিলাক পূৰা গুড়া কৰি আছে, জলকীয়া থলকীয়া এইবিলাক কিবা কিবি। ইফালে পূৰা ৰেডি হৈয়ে আছে, বনাই আছে। আৰু এইটো হৈ গ'ল। এতিয়া কি আছে? ইয়াতে আছে কি খিনি চুপাৰি, ইয়াত আছে চুপাৰি আৰু ভাল মাংসবিলাক ইয়াত বনাই আছে বৰ্তমান হ'লে। আৰু এইফালে দালি চালি আছে, আৰু আমাৰ বনাই আছে ৰান্ধনীবিলাকে। আৰু এইফালে পূৰা চলিবিলাক বহি আছে গেম খেলি চব। খাবা হৈছে বহি থাকিব নালাগে তোত। এইফালে চব বহি আছে গেম খেলি আছে গোটেই। খাবা হৈছে চবত চুপাৰি। তাৰপিছত আৰু চলিবিলাক অহা হোৱাই নাই, আৰু তথাপিও ইফালেও গেম খেলি আছে ভলীবল, আৰু বহি আছে। এতিয়া ময়ো অলপ টাইম পাছ কৰোঁ। খাবাতো হোৱা নাই মানে, হ'ব আৰু ইফালে অলপ খেলি আছে। খেলোঁ অলপ ময়ো। বহি আছোঁ আৰু গাইছ একদম আমি অলপ মিটিং কৰি আছোঁ চলিবিলাকে। বৰ্তমান খাৱা চাৱা পোৱা নাই, শুকাই গৈছে চলি, খাবা নাপায়। খাবা ৰেডি পূৰা ডিছ চিছ পাকাই আছে। এতিয়া বহিব আৰু চলিবিলাক হাত চাত ধুই আহি আছে। ডিছ পাকাই দি এইফালে পূৰা বহাত ৰেডি হৈ গ'ল। এইফালে ভালকে বহ লাইনত, এনেকে বহ, এনেকে চিধাকে পূৰা বহি গ'ল চবেই লাইনত। পেটলা বহিলাক দুলে চন্দন মামাৰ। তো এতিয়া আমি খাৱা ষ্টাৰ্ট কৰিম। ময়ো বহি ল'লোঁ গাইছ, আৰু ইফালে পূৰা মাংস ভঙা ষ্টাৰ্ট কৰি দিলাক। এইটো হ'ল প্ৰথমতে গাহৰিটোৰ পৰা যিবিলাক আমাৰ হাৰা মৰা কিবা কিবি এইবিলাক থাকে, সেইখিনি বস্তু চলিব আগত। পূৰা খানা চলি আছে এইফালে একদম গাইছ। খানা খাই পূৰা বাচন ধোৱা ৰেডি। ইফালে
ষ্টাৰ্ট কৰি দিছি হয় চাচোন বিশ্বদা পুৰা বাচন থৈ আছে ভাই লাষ্ট টাইমত বাচন ধোৱা মানুহখিনিয়ে কাটা খাওয়াত পুৰা মানুহ বাচন ধোৱাত নাই 4জন 5জন মজা ধুলো কিন্তু বেলেগ দিনতকে বাহ ওই তো সুবরা কেন তো লাগে নুসাহে পাই লাগে লাগে